মানুহৰ জীৱনলৈ ভাওনা সভা আহিব নাহিব নেকি? আহিব আহিব, অকল ভাওনা সভাহে নহয়, বহাগ মাহো আহিব। বহাগ বহাগ মাহৰ লগত কি কথা আছে? এই বহাগত পিতাই মোক বিয়া দিয়া কথা কৈ আছে। দুটা ল'ৰাও আহি আছে মোক চাবলৈ। যোৱা বছৰে মেট্ৰিক পাছ কৰিলোঁ নহয়, ঘৰত এনেইহে বহি আছোঁ, আমনিয়ে লাগি গৈছে। বিয়া মাঘ মাহে অহা নাই, বহাগলৈতো বহুত দেৰি আছে। কিয়? মগজুত অকণমান চেতনা আহিছে। পৰীক্ষাত ফেইল, তাৰ ওপৰত আকৌ এইবোৰ কৰি ফুৰিছ। মোৰ কি গতি হ'ব এবাৰো ভাবি নাচালি। শুনচোন শুন নমাতিবি মোক। তই আচলতে মোক কি কৰিবলৈ ক তই এইখনতে পৰি মৰগে। তই চাই থাক, এইবাৰ মই কেনেকৈ ভীমৰ ভাওৰ সলনি কৃষ্ণৰ ভাও দিওঁ। ৰচোন ঐ। দীপালি তই মন সৰগৰ পেচৰি অভিনেত জীৱন বাতৰ লগৰী, অভিনেত জীৱন বাতৰ লগৰী। তোকে পাবলৈ মন নাই যে হাতত ধন, কোনে জানে কি ক'ব পাৰে কপালৰ লিখন, কোনে জানে কি ক'ব পাৰে কপালৰ লিখন। দীপালি জালে বাওঁ খেৱালি উঠে খোল বৰালি, ৰান্ধিবলৈ ৰান্ধনি নাই মোৰ, খালে বাম বতালি যদি পাওঁ ৰোৱনি, আছো তোৰে দুচকুলে চাই। কিয় বুজা নাই নে ভাল পোৱাই নাই, বয়সে জানো পাছলৈ ঘূৰি চাই। দীপালি তই মন সৰগৰ পেচৰি অভিনেত জীৱন বাতৰ লগৰী, অভিনেত জীৱন বাতৰ লগৰী। মাঘৰে উৰুকাজি সাক্ষী কৰি লম নেজি, সমাজক শুনাই থম আমাৰে কথাটি, ঘৰলৈ আনিম তোক কলি লৈ লখিমী। কিনোৱা চচাই জানো শুনা নাই, মৰমবোৰে মাতে নিতে ৰিঙিয়াই। দীপালি তই মন সৰগৰ পেচৰি অভিনেত জীৱন বাতৰ লগৰী, অভিনেত জীৱন বাতৰ লগৰী। তোকে পাবলৈ মন নাই যে হাতত ধন, কোনে জানে কি ক'ব পাৰে কপালৰ লিখন, কোনে জানে কি ক'ব পাৰে কপালৰ লিখন। দীপা